আহিহাৰা কাৰাটে স্কুলৰ বিশেষ সাফল্য নাজিৰাৰ লগতে সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে কেইগৰাকীমান ছাত্ৰ-ছাত্ৰীয়ে। নাজিৰাৰ কেইগৰাকীমান প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উত্তৰ প্ৰদেশৰ নয়ডাত অনুষ্ঠিত হোৱা কাৰাটে প্ৰতিযোগিতাত সোণৰ আৰু চিলভাৰ পদক অৰ্জন কৰি অসমৰ লগতে নাজিৰালৈ গৌৰৱ কঢ়িয়াই আনিছে। ইফতাজ ৰবানী আহমেদ, ইফতিকাৰ ৰবানী আহমেদ, আকাংক্ষা সন্দিকৈয়ে 3টাকৈ সোণৰ পদক আৰু মায়াশ্ৰী ফাৰজান, ইন্দ্ৰাণী সন্দিকৈয়ে 2টাকৈ চিলভাৰ পদকেৰে নাজিৰা অঞ্চলৰ লগতে সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। ছাত্ৰ-ছাত্ৰীসকলৰ এনে সাফল্য এতিয়া স্বাভাৱিকতে সুখৰ বন্যা কঢ়িয়াই আনিছে পৰিয়ালৰ লগতে আহিহাৰা কাৰাটে স্কুললৈ। নমস্কাৰ, মোৰ নাম মহম্মদ ইফতিকাৰ ৰবানী আহমেদ। মই দিল্লী নয়ডাত খেলিব গৈছিলোঁ আৰু মই তাত গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছোঁ। কি খেলিব গৈছিলা? মই কাৰাটে IGF নেশ্যনেল গেম। সোণৰ পদক পাইছা নেকি? কিমান গৈছিলা তোমালোকে? কেইজন গৈছিলা খেলিবলৈ? আমাৰ ক্লাবৰ পৰা পাঁচজন গৈছিলে, তাৰে 2জন চিলভাৰ 3জন গ'ল্ড। 2জন চিলভাৰ 3জন গ'ল্ড। নামকেইটা জানা নেকি? গ'ল্ড পাইছে 3জন, ইজাজ ৰবানী আহমেদ, আকাংক্ষা সন্দিকৈ আৰু মই, আৰু চিলভাৰ পাইছে মাইছা ফাৰজানা আৰু ইন্দ্ৰাণী সন্দিকৈ। কি ক'ব, যিহেতু দেখা গৈছে আপোনালোকৰ আপোনাৰ ষ্টুডেণ্টে নেশ্যনেল গেম খেলি সোণৰ পদক পাবলৈ সক্ষম হৈছে? হয়, আমি আহিহাৰা কাৰাটে কিডজন নাজিৰাৰ 5গৰাকী ছাত্ৰ-ছাত্ৰী ইয়াৰ পৰা গৈছিলে। আমি অসমৰ এটা টীম গৈছিলোঁ। অসমৰ আমি 42জনীয়া এটা টীম গৈছিলোঁ আপোনাৰ উত্তৰ প্ৰদেশ নয়ডাত গেম খেলিবৰ বাবে। তাতে আপোনাৰ 14 মিনিট আমাৰ গেম আছিলে। সেইখন গেমত আমাৰ গ'ল্ড পাইছিলে 12গৰাকী আৰু চিলভাৰ 14গৰাকী আৰু ব্ৰঞ্জ 5গৰাকী। এইসকলে অসমলৈ সুনাম কঢ়িয়াই আনিলে আৰু লগতে অসমলৈ আপোনাৰ ছেকেণ্ড বেষ্ট টীম এৱাৰ্ডটো আপোনাৰ কঢ়িয়াই আনিলে। আৰু আমাৰ কাৰাটে কিডজন নাজিৰাৰ 5গৰাকী খেলুৱৈৰ ভিতৰত আপোনাৰ 3গৰাকী গ'ল্ড আৰু 2গৰাকী চিলভাৰ মেডেল লৈ পেলাই আমাৰ নাজিৰালৈ গৌৰৱ কঢ়িয়াই আনিলে। নামকেইটা কি কি? নামকেইটা আপোনাৰ ইজাজ ৰব্বানী আহমেদ গ'ল্ড, ইফতিকাৰ ৰব্বানী আহমেদ গ'ল্ড, আকাংক্ষা সন্দিকৈ গ'ল্ড আৰু মাইছা ফাৰজানা চিলভাৰ আৰু ইন্দ্ৰাণী সন্দিকৈ চিলভাৰ। নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিতৰ ৰিপৰ্ট ANN নিউজ।